Hello guys, IPL 2025 পালেহিয়ে আৰু ষ্টাৰ্ট হ'বই। তোমালোকে এতিয়া অসমত ফেণ্টাসি কেনেকৈ খেলিবা মানে মোক বহুতে সুধি আছিল ফেণ্টাসি অসমত কেনেকৈ খেলিব লাগে আৰু মই অসমত কেনেকৈ ড্ৰিম 11 মাই 11 চাৰ্কেল উইনজো ফেণ্টাসি আৰু বহুত ধৰণৰ ফেণ্টাসি এপৰ ওপৰত ভিডিঅ' বনোৱা আছে। তোমালোকক আজি মই কম যে তোমালোকে কোনটো ফেণ্টাসি এপ তোমালোকে এবাৰ অসমত খেলিব বিচৰা আৰু কেনেকৈ ফেণ্টাসি এপ অসমত খেলিব লাগে সকলোকেইটা ভিডিঅ'ৰ লিংক তোমালোকে এই চেনেলৰ ডেছক্ৰিপশ্যনত পাই যাবা নাইবা তোমালোকে মোৰ চেনেল ভিজিট কৰিও চাব পাৰা। তোমালোকে যদি খেলিব বিচাৰা অসমত ফেণ্টাসি তেনেহ'লে তোমালোকে ড্ৰিম 11 ট্ৰাই কৰিব পাৰা কাৰণ এইটো ওৱান অফ দ্য বেষ্ট ফেণ্টাসি এপ্লিকেশ্যন হয়, নাম্বাৰ 1 ফেণ্টাসি এপ। কিন্তু এই এপ্লিকেশ্যনটো তোমালোকে খেলিবলৈ তোমালোকে কিছুমান টাস্ক কমপ্লিট কৰিব লাগিব মানে কিছুমান ছেটিংছ অন কৰিব লাগিব, তেতিয়াহে তোমালোকে এই এপ্লিকেশ্যনটো অসমত খেলিবলৈ পাৰিবা। আজি মই অনলি তোমালোকক কৈ আছোঁ যে তোমালোকে অসমত কোনটো ফেণ্টাসি এপ অসমত খেলিব পাৰিবা তাৰে ওপৰতহে কৈ আছোঁ। এনে কেনেকৈ খেলিব লাগে তাৰ ভিডিঅ'ৰ লিংকটো তোমালোকে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাই যাবা। তাৰপাছত তোমালোকে ইয়াতে মাই 11 চাৰ্কেলো খেলিব পাৰা। মাই 11 চাৰ্কেল খেলা ড্ৰিম 11তকৈ অলপ ইজি হয়, মানে মাই 11 চাৰ্কেল খেলোঁতে তোমালোকৰ বেছি KYC কৰিব নালাগে, অনলি কেইটামান টাস্ক বা ছেটিংছ অন কৰিয়ে তোমালোকে মাই 11 চাৰ্কেল খেলিব পাৰা আৰু মাই 11 চাৰ্কেলত তোমালোকে UPIটো ডাইৰেক্ট তোমালোকে উইথড্ৰ ল'ব পাৰা। আৰু মই যিমানকেইটা এপৰ নাম কৈছোঁ এই গোটেইকেইটা এপ তোমালোকে মই দিয়া লিংকৰ পৰাই ডাউনলোড কৰিবা কাৰণ বহুত এপ অসমত যিহেতু লিগেল নহয়, মানে ফেণ্টাসিয়ে অসমত লিগেল নহয়, এইকাৰণে তোমালোকে যদি প্লে ষ্ট'ৰ নাইবা গুগল বা ক্ৰমৰ পৰা ডাউনলোড কৰা তেনেহ'লে কিছুমান প্ৰব্লেম হ'ব পাৰে। থাৰ্ড এপ্লিকেশ্যনটোৰ নাম হৈছে উইনজো। এই উইনজো এপ্লিকেশ্যনটোত তোমালোকে ফেণ্টাসিও খেলিব পাৰা আৰু বহুত ধৰণৰ গেম খেলিব পাৰা। ওপৰফালে স্ক্ৰল কৰিলে তোমালোকে দেখিবলৈ পাবা ফেণ্টাসি লীগ, ইয়াতে তোমালোকে ফেণ্টাসি টীম বনাইও খেলিব পাৰা। ইয়াতো তোমালোকে কেইটামান ছেটিংছ চেঞ্জ কৰিব লাগিব, তেতিয়াহে তোমালোকে উইনজো ফেণ্টাসি অসমত খেলিব পাৰা। এই তিনিটা এপ আছিল নাম্বাৰ 1 ফেণ্টাসি তোমালোকে অসমত খেলিবৰ কাৰণে। গোটেইকেইটা এপৰ ভিডিঅ' তোমালোকে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত নাইবা মোৰ চেনেলত ভিজিট কৰি পেলাই চাই ল'ব পাৰা।